এটা নে গুড মৰ্নিং ৰাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ কেনে খবৰ? আশা কৰোঁ ভালেই আছে। আৰু আজি ভিডিঅ'টি মই ইয়াৰ পৰা আৰম্ভণি কৰি দিছোঁ। ফাইনেলি মই দোকানত যাব ওলাইছোঁ, মানে দোকানত যাব মানে ৰুমত একোৱেই নাই। সেই গতিকে বস্তু কেইটামান আনি আহোঁগৈ। চল আহিছোঁ, আপোনালোকে চাই থাকক, শেষৰলৈকে ভিডিঅ'টো চাই দিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু লগ বন্ধুলৈ শ্বেয়াৰ কৰিব। আৰু কাষতে থকা বেল আইকনটো আপোনালোকে টিপি দিবলৈ নাপাহৰিব। তেন্তে আৰম্ভণি কৰোঁ বলক। ইয়াত আপোনালোকে দেখিব পাইছে, ইয়াত মিঠাতেল আছে, ইয়াত দুটামান মটৰ আছে, জলকীয়া আছে, নহৰু আছে, আলু আছে আৰু বাদ বাকী একোৱেই নাই। এই গতিকে দোকানলৈ যাব ওলাইছোঁ, আপোনালোকে শেষলৈকে চাই দিব। এইফালে আপোনালোকে দেখিব পাইছে চাউলৰ গুদামৰ পৰা চাউল লগোৱা আছে আৰু এখনে লোডিং হৈ আছে। ৰ'দটো যি ডাঙৰকৈ দিছে, কেঁচাই খাওঁ পকাই খাওঁ নিচিনাকৈ কৰিছে দেখোন। কেঁচা শাক পাচলি নিবলৈ আহিছিলোঁ, কেঁচা শাক পাচলি একো দেখিয়ে পোৱা নাই দেখোন। ইয়াত আনি থৈ দিছে জাপা নাই, এই বিলাহী, ৰঙালাও, আদা, নহৰু কাটোৱা। এই জাপা নাই, ইয়াত আলু আছে, আলু বজাৰ কৰিব আহিছোঁ। कितना हुआ था हाफ किलो चाहिए? कितना हुआ था हाफ किलो चाहिए? हाफ किलो दे। এটা আন্দা পপৰ দাম কিমান? 17 টকা। 17 টকা এটা আন্দা পপৰ দাম। ইয়াতে বস্তু লৈ মেলি আছোঁ। বস্তু ল'ব আছে এইফালে। এই পাণ্ডা ঐ দে কিবা দেখুৱাই দিছে এবাৰ। কেনেকুৱা লাগিছে? আগবোৰ চাওঁ নাই? মই দি থকা এটা নাই। कौन सा अच्छा है? ये तो इसी है, वो पानी में मिक्स करना है। ये माने मिक्स को आस शैम्पू लगा। ये शैम्पू है ये कितने का? 15। ये सिर्फ लगाने का? शैम्पू जैसे वो अबे इसको लेके जाएगा। लो हो गया यार, लेकिन आप उसको लो यार, आही मजा। अरे गुजार दे और हम लो। ये इसमें देखिए कैसे अपना ले। अरे ले यार वो वस्तु बना यार। कुकर बनाया है ये तो कंपनी देखिए कैसे अपने को पोस्ट कर दिया है। ये तो कंपनी कुकर बनाया আৰু এতিয়া বজাৰ কৰি হৈ গ'ল। মই ৰুমলৈ গৈ আছোঁ। ঠিক আছে, মই ৰুমত চাউলৰ গাড়ী লৈ গৈ গোদামৰ পৰা পূৰা চাউল গাড়ী গৈ আছে ইয়াৰ পৰা। অকণমান নিদিয়ে, অকলে অকলে খাইছ মানে নে কি? কাক দিবি? হা ৰ এইখিনি ষ্টিকাৰ আমাৰ 6mm পেকিং কৰা ষ্টিকাৰ নহয় জানো এইখিনি? খোল আকৌ খোল চাহ সেই 3টা বজাত বনাই দিবি দেই। অকণমান খাই দিছোঁ আৰু বকলো অকণমান দি দে। হেণ্ড মেচিন দিয়া হৈছে নেকি? ষ্টিকাৰ লগাব পাম নেকি তেতিয়াহ'লে আজি। ইয়াত বিলাহী আৰু পিঁয়াজ আছে। ইয়াত আছে গাখীৰ, চাহপাত ইমানে আছিলে।
আৰু নেক্সট এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকক মই বিদায় কৰিছোঁ।